তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। যোৱাকালি আমি সকলোৱে কলেজৰ পৰা পিকনিকলৈ গৈছিলোঁ। এতিয়া বাৰু গলৰ মাত একেবাৰে বহি গৈছে, কাৰণ চিঞৰ বাখৰ কৰিছোঁ আৰু ভিডিঅ'টো আপোনালোকে চাই থাকক। আৰু কালি তাৰমানে যিখিনি ভিডিঅ' কৰিছিলোঁ, দুৰ্ভাগ্যভাৱে ভিডিঅ'টোৰ ভইচ ৰেকৰ্ডিং হোৱা নাছিল, আৰু মই এনেই এডিট কৰিছোঁ আৰু চাই থাকক। ভিডিঅ'টো শেষলৈ ভাল পালে লাইক এটা কৰি দিব, আৰু চেনেলটোত নতুন থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো এইখিনিয়ে, তো ভিডিঅ'টো সম্পূৰ্ণৰূপে আৰু আহি একেবাৰে বাজত উঠি পৰিলোঁ। এতিয়া বাৰু সকলোৱে ঠিক ঠাক, অলপ পিছতে আমাৰ যাত্ৰা আৰম্ভ হ'ব। আৰু চাওক, এজন ক'ত বহি আছে চাউণ্ড ছেটৰ ওপৰত, মানে গোটেই পথ এনজয় কৰি যাম। আৰু ষ্টাৰ্ট হ'ল। আৰু কিছু সময় পিছতে আহি পালোঁ দাৰাগাঁও পিকনিক স্পটলৈ। তো আচলতে ইয়াত দেখা গৈ আছে মানাসৰ কিছু অংশৰ নিচিনা, নাজানো কেনেকুৱা বাৰু, ভিতৰলৈ এতিয়ালৈকে যোৱা নাই। আৰু সকলোৱে এনজয় কৰি গৈ আছে, ময়ো গৈ আছোঁ, কাৰণ এইটো আমাৰ কলেজৰ পৰা শেষ ভ্ৰমণ, কাৰণ আমি এতিয়া ছেকেণ্ড ইয়াৰত আছোঁ। আচলতে ল'ৰা ছোৱালী কম বাবে সেইবাবে আমি সকলোৱে মিলি গৈ আছোঁ এইখন পিকনিকলৈ। আৰু এইফালে নতুন কাম বন চলি আছে। তো মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰি ল'বা। আৰু ইমান সময় লৈ ভিডিঅ' চাই থকাৰ বাবে বহুত ধন্যবাদ। আৰু এখন নদী পালোঁ। নদীখন ডাঙৰেই, কিন্তু অলপ কাক কম থকা। আৰু এইফালে এটা সৰু দলং আছে। তো ইয়াত আহিম, আগতে যাই তাত ব্ৰেকফাষ্ট কৰি লওঁ। তো ইয়াত বেলেগ মানুহ আহিছে। তেজে তুমি হুৱা জুৰিয়া, তুমি মোৰে যে কত জনমৰে মোৰ আপোন যে। তো এইখনে নদীৰ ঝৰ্ণাৰ পানীবিলাক দি আহে। আৰু এতিয়া মই মোবাইলটো টেষ্ট কৰিম পানীৰ তলত। তেজে তুমি হুৱা জুৰিয়া, তুমি মোৰে যে কত জনমৰে মোৰ আপোন যে। তুমি খুবা, তুমি সপোন মোৰ আকাশৰে, তুমি পোহৰ যে। মনে আজি পাখি মেলে ও চোৱা কিনো ৰয় হিয়া ভৰে। আৰু এতিয়া ভাবিছোঁ সেইফালে যাম, নদীৰ সিপাৰত। তো চাওঁ, চেষ্টা কৰি যাব পাৰোঁ নে নাই। আৰু ইয়াত শিলবিলাক বহুত পিছলি থাকে, তো পৰি গ'লে আৰু বুকু ভৰা বহু মৰমেৰে মই আছো তোমাৰে দুচকুৰে পাহিতে
দুচকু আৰু ইয়াত আপোনালোকৰ মোবাইলখন উল্টা হোৱা নাই, মোৰ এই উল্টা হৈছে, ঠিক কৰি আছোঁ। এতিয়া ছাৰ বাইদেউসকলেও আৰু আমি সকলোৱে গৈ আছোঁ এনে চাবলৈ। চাওক ছাৰৰ ফূৰ্তি, লং পেণ্ট তিতিয়া আহিছে একেবাৰে। আৰু সেই দূৰ দূৰণি, আচলতে এইখন পাহাৰৰ পৰা পেৰাগ্লাইডিং কৰিলে আচল মজাটো পালোহেঁতেন, কিন্তু ইয়াত তেনেদৰে পেৰাগ্লাইডিং নকৰে, ঠাই কম, কাৰণ গছ গছনি বহুত ওপৰত। আৰু এই পাহাৰৰ চাৰিওফালে সেইফালে বগৰী গছ আছে বহুত, তো বগৰী খাম তাৰ পৰা। আৰু এই দুটা গাড়ী দেখিছে, তাৰ ওচৰতেই বৰ্ডাৰখন, য'ত চাইনবোৰ্ড লিখা আছে, মানে নিষেধ আছে, আৰ্মিবিলাক ঘূৰি থাকে সকলো সময়ত। আৰু এইফালে চাওক ছাৰসকলৰ পজ ফটো তোলাৰ এটা ফটো তুলিবলৈ 6-7জন মান পৰি গৈছে। আৰু এইফালে আমাৰ এজন ছাৰে ক্লিক কৰি আছে ফটোখন, নাজানো কেনেকুৱা হৈছে এইখন। আৰু এতিয়া বগৰী খাবলৈ আহিছোঁ, কিন্তু এইখন গছত বগৰী লগাই নাই, লাগিছিল কিজানিও পেলাই দিছে, মানে খাই পেলাইছে সকলোৱে। আৰু সেইফালে আমাৰ ছাৰ এজনে গৈছে, তাত যাম। আৰু এইফালে ফটো উঠি আছে, মোক চাই সকলোৱে চিঞৰিছে, এনেই আৰু এতিয়া বগৰী চাওঁ কেনেকুৱা বাৰু। টেঙা হ'ব ইয়াত, কাৰণ এইবিলাক গছ টেঙাই থাকে বগৰী। And the second you leave, I call you right back to check for monsters in my sheets. Yeah, high school was hard. You'd fight with my mom. I'd fall asleep to the screaming, sound machine always speaking, left emotional scars. Now I'm 21, a soul of 50. আৰু এতিয়া আমাৰ ৰন্ধা বঢ়া সকলো কাম শেষ হৈছে বুলি কৈছে আমাৰ ছাৰসকলে। এতিয়া আৰু সেইফালে যাব লাগে, তো সেইফালে সন্মুখত চাওক আৰ্মি ঘূৰি আছে, আৰু আমাক যাবলৈ কৈ আছে, তাৰমানে ভূটানৰ ফালে যাবলৈ নিদিয়ে। তো উপায় নাই, এইবাৰ আৰু জোতা খুলিবলগীয়া হৈছে, পানীবিলাক বহুত ঠাণ্ডা, গৈ আছোঁ আৰু সন্মুখৰ ফালে বহুত দোকান দেখিবলৈ পোৱা গৈছে। ইয়াত ছাৰসকলে কমলা টেঙা কিনি আছে, চাওঁ কেনেকুৱা ধৰণৰ। আৰু এবাৰ ভাবিলোঁ চাই আহোঁ ৰান্ধা বঢ়া হৈছে নে নাই, কিন্তু শুনামতে আচলতে হোৱা নাই এতিয়ালৈকে। তেন্তে আৰু কি, অলপ ঘূৰি আহোঁ সেই দলঙলৈ, আগতে যিটো দেখাইছিলোঁ যোৱাৰ সময়তে, মানে এইখন ৰিজৰ্টত অহাৰ সময়তে। তো এতিয়া আৰু সেই দলংখন চাই আহোঁ এবাৰ, সন্মুখৰ ফালে সৰু দলংখন, কিন্তু ভাল লাগে অলপ। তুমি মোৰে যে কত জনমৰে মোৰ আপোন যে, তুমি খুবা তুমি সপোন মোৰ আকাশৰে, তুমি পোহৰ যে মনে আজি। কিছু সময় ঘূৰি থাকোঁতে আৰু তেতিয়াই আমাৰ খোৱা বোৱা কাৰ্যসূচী আৰম্ভ হৈছিল, আৰু তাত অংশগ্ৰহণ কৰিছিলোঁ। সবাৰ শেষত যেনেকুৱা লগ বহাৰ থাকে তেনেদৰে। তো পানী দিছে আৰু প্ৰথমে, আৰু সেইফালে পানী আছে সকলো, মানে আজিৰ দিনটোত বহুত এনজয় কৰিছোঁ। আৰু সেইফালে মাংস আছে, মুৰ্গীৰ মাংস, আৰু সেইফালে আমাৰ ছাৰ মেম সকলোৱে মানে একেলগে বহি খাইছে। মই আছো তোমাৰে দুচকুৰে পাহিতে, চাৰুৱা দুচকু জপা
সাঁতুৰিয়া বতাহে উৰি আহি ক'লে যে পাহাৰৰ চূড়াকে মেঘে মেঘে যাচি আৰু যিসকলে আমাক খোৱালে এতিয়া তেওঁলোকৰ খোৱাৰ পাত সেইবিলাকে খোৱালে আৰু যেনেকৈ মাংস গৰম মছলা নিদিলে ভাল নালাগে তেনেদৰে পিকনিকত ডেন্স নকৰিলে ভাল নালাগে তো ষ্টাৰ্ট আৰু